শ্ৰদ্ধা ৰাইজ এয়া গলাপ্ৰভা আজি গলাপ্ৰভাই আমাৰ এই বিস্তাৰ অঞ্চলৰ পৰা ওলাই গৈ পৃথিৱী জিনিবলৈ সক্ষম হৈছে। সেয়ে এই সন্মানীয় গলাপ্ৰভালৈ আমি সমগ্ৰ ৰাইজকে পুষ্প আদৰণি জনাবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ এয়া গলাপ্ৰভা অকল হিয়াৰ মুঠেই নহয়, পৃথিৱী জিনিবলৈ সক্ষম হৈছে। এই পৃথিৱীৰ উজ্জ্বল নৈবত্য গলাপ্ৰভাক আমি পুষ্প আদৰণি জনাবলৈ সমগ্ৰ ৰাইজকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ তেওঁৰ জন্মস্থলী পচলালৈ তেখেত পদাৰ্পণ কৰিছে। এয়া গলাপ্ৰভা উত্তৰ বুকুতেই নহয়, ভাৰতৰ বুকুতেই নহয়, এছিয়াৰ বুকুতেই নহয়, পৃথিৱী জিনিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধা ৰাইজ এয়া গলাপ্ৰভা আজি গলাপ্ৰভাই আমাৰ এই বিস্তাৰ অঞ্চলৰ পৰা ওলাই গৈ পৃথিৱী জিনিবলৈ সক্ষম হৈছে। সেয়ে এই সন্মানীয় গলাপ্ৰভালৈ আমি সমগ্ৰ ৰাইজকে পুষ্প আদৰণি জনাবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ এয়া গলাপ্ৰভা অকল হিয়াৰ মুঠেই নহয়, পৃথিৱী জিনিবলৈ সক্ষম হৈছে। এই পৃথিৱীৰ উজ্জ্বল নৈবত্য গলাপ্ৰভাক আমি পুষ্প আদৰণি জনাবলৈ সমগ্ৰ ৰাইজকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ তেওঁৰ জন্মস্থলী পচলালৈ তেখেত পদাৰ্পণ কৰিছে। এয়া গলাপ্ৰভা উত্তৰ বুকুতেই নহয়, ভাৰতৰ বুকুতেই নহয়, এছিয়াৰ বুকুতেই নহয়, পৃথিৱী জিনিবলৈ